জয় ভাৰতীয় জনতা পাৰ্টি বিকাশৰ ৰাজনীতি বিহাৰত জংগল ৰাজৰ অৱসান ঘটাইছে। আগতে আকৌ জংগল ৰাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে যি মহাগঠবন্ধনে চেষ্টা কৰিছিল তাক সম্পূৰ্ণ নস্যাৎ কৰিছে বিহাৰৰ জনতাই। জংগল ৰাজৰ সলনি মংগল ৰাজৰ প্ৰতি ৰাইজৰ যি আস্থা, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি যি আস্থা, নীতিশ কুমাৰ ডাঙৰীয়াৰ প্ৰতি যি আস্থা, অৰ্থাৎ সমগ্ৰ NDAৰ বিকাশৰ যি ৰাজনীতি, বিহাৰৰ উন্নয়নৰ যি ৰাজনীতি, সেই ৰাজনীতিৰ প্ৰতি আজি বিহাৰবাসীয়ে পৰিপক্ক মতদান দি পৰিপক্ক মত দি আজি বিহাৰত পুনৰবাৰ NDA চৰকাৰ গঠন কৰাৰ সুযোগ দিছে। নিশ্চিতভাৱে বিহাৰে আগন্তুক সময়ত তেওঁলোকে যি পৰিপক্ক মতদান কৰিলে, NDA সমৰ্থন কৰিলে, তাৰ নিশ্চয় তাৰ প্ৰতিদান পাব। আৰু আমি সকলো আজি আনন্দিত। কিছু সময় পিছত আমি সমগ্ৰ অসমৰ জিলাই বা বিভিন্ন স্থানত আমি আজি আমাৰ বিজয় যি উৎসৱ, সেই উৎসৱ আয়োজন কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 6:30 বজাত নতুন দিল্লীত কেন্দ্ৰীয় কাৰ্যালয়ত তেখেতে দেশৰ জনতাক, বিহাৰবাসী জনতাক বিশেষভাৱে সম্বোধন কৰিব। গতিকে আমি আজি খুব আনন্দিত। আৰু বিহাৰত BJP বা NDAৰ জয়ৰ প্ৰয়োজন আছিল। কাৰণ কিয়, বিহাৰ হিন্দী বলয় যি ৰাজ্যসমূহৰ ভিতৰত অন্যতম বিহাৰ, আৰু বিহাৰত BJP বা NDAৰ জয়ে আগন্তুক সময়ত বহুত কথা ইংগিত দিছে। বহুত ৰাজনৈতিক বিষয়ত বিহাৰৰ পৰিপক্ক মতদানে এটা সুস্থিৰ ৰাজনীতি, এষ্টাব্লিছমেণ্ট যিটো কোৱা হয়, প্ৰতিষ্ঠানৰ সপক্ষে যিটো ৰায়দান, প্ৰতিষ্ঠানৰ বিৰুদ্ধে নহয়, সপক্ষে ৰায়দান দিয়াটো এইটো এটা লেখত ল'বলগীয়া ভাৰতবৰ্ষৰ যি ইতিহাস, ৰাজনৈতিক ইতিহাস স্বাধীন ভাৰতৰ, তাত বিহাৰৰ সুস্থিৰ ষ্টেবল গভৰ্ণমেণ্ট এখনক পুনৰবাৰ শাসনলৈ অনাটো এইটোৱে প্ৰমাণ কৰিছিলে। 4th টাইম 5th টাইম নীতিশ কুমাৰ ডাঙৰীয়াই হয়তো মুখ্যমন্ত্ৰী 20 বছৰ হৈ আছিলে, আকৌ 5 বছৰৰ কাৰণে হয়তো হ'ব। এই কথাটো আমি এই মুহূৰ্তত পূৰা ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে আলোচনা কৰিব ৰাষ্ট্ৰীয় নেতৃত্বই। নিশ্চিতভাৱে বিহাৰত NDAৰ বিজয়ে ৰাজনৈতিক প্ৰেক্ষাপটত বহুতো বিষয়ৰ ইংগিত বহন কৰিছে। 26ত অসমৰ নিৰ্বাচন আছে, পশ্চিমবংগৰ নিৰ্বাচন আছে, পুডুচেৰী আছে, তামিলনাডু, কেৰেলা, 5খন ৰাজ্যৰ নিৰ্বাচন আছে। গোটেই 26ততো প্ৰভাৱ পৰিবই। 26, 27, 28, 29লৈকে ইয়াৰ প্ৰভাৱ থাকিব। কাৰণ কিয়, লোকসভা নিৰ্বাচনত বিহাৰত ভাৰতীয় জনতা পাৰ্টীয়ে খুব আশা কৰাৰ ধৰণে ফল পোৱা নাছিলে। যদিও ভাল ফল হৈছিলে, তথাপিও একদম আশা কৰাৰ ধৰণে ফল পোৱা নাছিল। কিন্তু বিহাৰৰ জনতাই দেখিছে যে য'ত জংগল ৰাজ চলিছিল, য'ত ভ্ৰষ্টাচাৰ চলিছিল, য'ত গুণ্ডাগৰ্দি চলিছিল, য'ত মহিলাৰ সন্মান নাছিল, য'ত সাধাৰণ দুখীয়া মানুহ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত আছিল, য'ত জাত পাতৰ ৰাজনীতি আছিল, অতি দলিত, মহাদলিত যিবিলাক শব্দ প্ৰয়োগ হৈছিল, সংবিধানৰ প্ৰতি যিটো কংগ্ৰেছৰ